34 বছৰে সন্তৰ্পণে ৰামলালাৰ সেৱা কৰি গুচি গ'ল তেওঁ। বহুদিনৰ পৰা অসুস্থ হৈ আছিল তেওঁ। অৱশেষত সকলোকে কন্দুৱাই গুচি গ'ল ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত। অযোধ্যা ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ দেহাৱসান। কিছুদিনৰ পৰা তেওঁ গুৰুতৰভাৱে হৈ আছিল অসুস্থ। এসপ্তাহ পূৰ্বে ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হোৱা লক্ষ্ণৌৰ PGIত ভৰ্তি কৰোৱা হৈছিল সত্যেন্দ্ৰ দাসক। চিকিৎসাধীন অৱস্থাতে মগজুৰ ৰক্তক্ষৰণৰ বাবে বুধবাৰে পুৱা 85 বছৰ বয়সত তেখেতৰ দেহাৱসান হয়। 1992 চনৰ 6 ডিচেম্বৰত বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত ৰাম মন্দিৰৰ অস্থায়ী পুৰোহিত আছিল সত্যেন্দ্ৰ দাস। তেতিয়াৰে পৰাই তেওঁ ৰামলালাৰ সেৱাত নিয়োজিত হৈ আছিল। লাহে লাহে তেওঁ মন্দিৰৰ প্ৰধান পুৰোহিতলৈ পদোন্নতি হয়। সত্যেন্দ্ৰ দাস নিৰ্বাণ আখৰাৰ লগতো জড়িত আছিল। ভক্তসকলে যেতিয়াই মন যায় তেতিয়াই তেখেতক লগ কৰিছিল। যিকোনো অসুবিধা লৈ তেওঁৰ পুৰোহিতৰ ওচৰলৈ দৌৰি আহিছিল সকলো। অযোধ্যা আৰু ৰাম মন্দিৰৰ বিষয়ে তেওঁৰ জ্ঞান গভীৰ আছিল। বুধবাৰে আচাৰ্য সত্যেন্দ্ৰ দাসৰ পাৰ্থিৱ শৰীৰ অযোধ্যালৈ নিয়া হ'ব। তাৰ পাছত বৃহস্পতিবাৰে অযোধ্যাৰ সৰজুৰ তীৰত পুৰোহিতগৰাকীৰ অন্তিম সংস্কাৰ কৰা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট। আসাম প্ৰাইম নিউজ।